মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ এক্সাৰচাইজ 1.1ৰ অংকবোৰ লৈ আহিছোঁ। আজি আমি 9 নম্বৰৰ পৰা আৰম্ভ কৰিম। আগৰ অংকবোৰ আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি 9 নম্বৰৰ পৰা আৰম্ভ কৰিম। 9 নম্বৰত কি আছে? ফিল ইন দ্য বক্সেছ। তাৰমানে তলত কিছুমান খালী বাকচ দিয়া আছে, এই খালী বাকচবোৰ আমাৰ পূৰণ কৰিব লাগে। লেফ্ট হেণ্ড সাইডত কিছুমান সংখ্যা দিয়া আছে আৰু ৰাইট হেণ্ড সাইডতো কিছুমান সংখ্যা দিয়া আছে। তো আমি এই সংখ্যাবোৰ চাই এই খালী বাকচটো ফিল আপ কৰিব লাগিব। 9ৰ 1 নম্বৰত আছে -15 + -4 ইকুৱেলছ কিমান আছে? -4 আছে প্লাছ, তাৰমানে আমাৰ কি আছে ইয়াত যিটো সমান চিন আছে, তাৰমানে বাওঁ পক্ষ এইটোক যদি আমি লেফ্ট হেণ্ড সাইড লওঁ আৰু এইটো যদি ৰাইট হেণ্ড সাইড লওঁ, তাৰমানে মাজত সমান চিন দিয়া আছে, মানে বাওঁ পক্ষ আৰু সোঁ পক্ষ আমাৰ সমান হ'ব লাগিব। ইয়াত যি সংখ্যা দিয়া আছে যোগ বিয়োগ কৰিলে যিটো ওলাব আমাৰ সোঁ পক্ষত সেইটো ওলাব লাগিব। নিশ্চয় ইয়াত আছে আমাৰ -4 আছে, ইয়াতো -4 আছে, ইয়াত -15 আছে, ইয়াত -15 নাই। তো আমাৰ এই খালী বাকচটোত কি হ'ব? -15 হ'ব। খালী বাকচটোত হ'ল -15। এবাৰ তোমালোকে এনেকৈ কৈ চাব পাৰা যে কি আছে, -15 প্লাছ কিমান আছে? -4 আছে। তো -15 এই প্লাছে মানে আছে -4, ইয়াত মাইনাছ এটা আছে, এইটো যোগ কৰিলে আমি কিমান পাম? -19 পাম। তো আমাৰ বাওঁ পক্ষত কি হ'ল? -19 হ'ল আৰু সোঁ পক্ষত কিমান হ'ব লাগিব? -19 হ'ব লাগিব। এতিয়া এই 19 হ'বলৈ হ'লে আমাৰ কিমান আছে? -4 আছে। এতিয়া -4 আৰু আমি -15 যোগ কৰিলে কিমান পাম? -19 পাম। তোমালোকে এটা কথা মনত ৰাখিবা, যদি অকল সংখ্যাৰ আগত অকল মাইনাছ চিন থাকে, যেনেকৈ আমাৰ কি আছে -1, -2, -3 এনেকুৱা আছে, এই সংখ্যাটো আমি কি পাম? এই সংখ্যা তিনিটাৰ পৰা ইয়াত যদি প্লাছ থাকে আমি ধুনীয়াকৈ কৈ দিব পাৰিম যে এইটো প্লাছ আছে, এইটো প্লাছ আছে। প্লাছ যদি থাকে 1 + 2 কৰিলে কিমান হ'ব? 3, 3 + 3 কৰিলে কিমান হ'ব? আমাৰ 6 হ'ব। বিয়োগৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা হ'ব, 1 + 2 কৰিলে কিমান হ'ব? 3, 3 + 3 কৰিলে কিমান হ'ব? 6 হ'ব। কিন্তু এটা বস্তু মনত ৰাখিবা, এই সংখ্যাৰ আগত যদি মাইনাছ চিন থাকে আমি এই সংখ্যাকেইটা যোগ কৰিম আৰু আগফালে মাইনাছ চিনটো দি দিম। আমাৰ এইফালে এইটো কিমান হৈ গ'ল? -15 হৈ গ'ল। 9ৰ 2 নম্বৰত আছে খালী বাকচ প্লাছ দিয়া আছে, ব্ৰেকেট -7 + 8 আছে, এইফালে কিমান দিয়া আছে? 5 প্লাছ ব্ৰেকেট -7 এইফালে 8 দিয়া আছে। এইটো আমি আগৰটো নিচিনা কৰিও চাব পাৰি, নাইবা এনেই ডাইৰেক্ট কৰিব পাৰি। যে চোৱা ইয়াত আছে, যিহেতু আমাৰ সমান চিন আছে, দুয়োফালে কি হ'ব লাগিব? সমান হ'ব লাগিব। এইফালে যোগ বিয়োগ কৰিলে যিটো সংখ্যা ওলাব এইফালেও সেই একেই ওলাব লাগিব। তো ইয়াত 5 আছে, ইয়াত আমাৰ 5 নাই, ইয়াত -7 আছে, ইয়াত -7 আছে, ইয়াত 8 আছে, ইয়াতো 8 আছে। আমাৰ ইয়াত 5 আছে, খালি এইফালে 5টো নাই। তো আমি এই খালী বাকচটোত 5টো বহুৱাই দিম, +5। এইটো হ'ল 2 নম্বৰৰ এনচাৰ। এতিয়া চাওঁ আমি 9ৰ 3 নম্বৰত। 9ৰ 3 নম্বৰত আছে যে -23 প্লাছ ইকুৱেল টু কিমান আছে? -23। তাৰমানে এই -23 লগত ইয়াত মানে তিনিটা ইকুৱেল চিন আছে। চোৱা ইয়াত কি আছে? -23 আৰু এইফালে কি আছে? -23। তাৰমানে এই -23 লগত কি সংখ্যা যোগ কৰিলে এই -23 হ'ব? এতিয়া আমি -23 লগত যদি 1 প্লাছ কৰি দিওঁ কি হৈ যাব? -24 হৈ যাব। কিন্তু এইফালে কি আছে? -23, নাইবা -23 লগত যদি আমি 0 যোগ কৰি দিওঁ তেতিয়া কি হ'ব? -23 হ'ব। তাৰমানে 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাওঁ। আকৌ এইফালে চাওঁ, এইফালে আছে কিমান? আমাৰ -23, এইফালে আছে -23 প্লাছ খালী বাকচ। এতিয়া এইফালে 23 আছে, এই বাওঁ পক্ষ মিলাবলৈ হ'লে এই সোঁ পক্ষত আমি কি সংখ্যা যোগ কৰিলে এই বাওঁ পক্ষ মিলিব? ইয়াৰ লগত যদি আমি 1 এটা প্লাছ কৰি দিওঁ তেতিয়া কি হ'ব? -23 + 1 তেতিয়া কি হ'ব? -24 হৈ যাব। তেতিয়া এইটো নহ'ব। তো আমি কি কৰিব লাগিব? -23 হ'ব লাগিব। -23 লগত আমি যদি 0 এটা যোগ কৰি দিওঁ তেতিয়া কি হৈ যাব? -23 হ'ব। যে এইটো মনত ৰাখিবা তোমালোকে যে যিকোনো সংখ্যাৰ লগত যদি আমি 0 যোগ কৰি দিওঁ, যোগ কৰিলে কি হ'ব? সেই সংখ্যাটোৱে হয়। এতিয়া আমি 4 নম্বৰটো চাওঁ।
4 নম্বৰটো কি আছে 4 নম্বৰটো আছে 19 প্লাস খালি বাকস 19 প্লাস খালি বাকস ইকুয়ালস কিমান আছে -27 এতিয়া আমাৰ মাজত কি আছে সমান চিন আছে এফালে 19 আছে এটো খালি বাকসটো কি হ'ব এফালে 27 আছে এফালে 19 আছে তাৰমানে এফালে 19 হ'ব 27 হ'বলৈ হলে এই 19 ৰ লগত আমি কিমান প্লাস কৰিলে 27 হ'ব এফালে যেটো আমাৰ 27 আছে আৰু এফালে কি আছে 19 আছে তাৰমানে দুইফালে আমাৰ 27 হ'ব লাগিব এই 19 ৰ লগত কি প্লাস কৰিলে আমাৰ 27 হ'ব এটো আমি এনেকৈ কৰিব পাৰিছো তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা নেবে এনেকৈ কৰিব পাৰা যেন 27 আছে 27 ৰ পৰা যদি আমি 19 এটা মাইনাস কৰি দিও 19 মাইনাস কৰিলে কিমান লব আমাৰ 8 ওলাব 27 ৰ পৰা যদি আমি 19 মাইনাস কৰি দিও কিমান ওলাইছে আমাৰ 8 ওলাইছে এতিয়া যদি আমি +8 কৰি দিও তাৰমানে কি হ'ব 8 ৰ পৰা 19 গলে এটো বেলেগ হৈ যাব এটা আমি কি কৰিব লাগিব -8 কৰিব লাগিব এটা এই দুটা প্লাস কৰিছো যে কিমান আছে 19 প্লাস খালি বাকস কিমান আছে 18 এই দুটা এই প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব তে 19 -8 যোগ কৰিলে কিমান হৈ যাব আমাৰ -27 হৈ যাব তো খালি বাকসটো পালো আমি -8 পালো এতিয়া 5 নম্বৰটো আছে 5 নম্বৰটো কি আছে x + 12 ইকুয়ালস কিমান আছে 0 then x ইকুয়াল টু কিমান আছে আমাৰ খালি বাকস তো ইয়াত কি হ'ব তো আমি এনেকৈ লিখিব পাৰি x + 12 ইকুয়ালস আমি কি লিখিব পাৰি 0 লিখিব পাৰি আৰু 12 টো প্লাস আছে এটো হোফালে গলে কি হৈ যাব মাইনাস হৈ যাব x ইকুয়াল টু কি হৈ যাব -12 এতিয়া তোমালোকে এটো মনত ৰাখিবা এনে যদি মাজত যদি সমান চিন থাকে এইফালে প্লাস থাকিলে বাওফালে প্লাস থাকে বাওহাতে প্লাস থাকিলে হোহাতে কি হয় মাইনাস হয় আৰু বাওহাতে মাইনাস থাকিলে হোহাতে প্লাস হয় বাওহাতে পূৰণ থাকিলে হোহাতে হৰণ হয় বাওহাতে হৰণ থাকিলে হোহাতে পূৰণ হয় এনেকৈ তোমালোকে মনত ৰাখিবা তো আমি কিমান পালো x = -12 পালো তো এই খালি বাকসটোত আমাৰ কিমান হ'ব -12 তে 10 নম্বৰত আছে আমাৰ a man moved 14 kilometers towards east from the position A but another man moved 6 kilometers towards east from the position A what is the distance between them তাৰমানে আমাৰ কি কৈছে এজন মানুহ আমাৰ কি কৈছে এটা স্থানৰ পৰা গতি কৰিছে এটো সে আমি এটো ধৰিলো কি এই স্থান এই স্থানৰ পৰা গতি কৰিছে মানুহজন কি কৈছে এফালে গৈছে কিমান আমাৰ 14 কিলোমিটাৰ গৈছে আৰু এফালে গৈছে কিমান কিলোমিটাৰ 6 কিলোমিটাৰ এফালে গৈছে কিমান 6 কিলোমিটাৰ এই এটা স্থান মানে এটা বিন্দু এই বিন্দুৰ পৰা দুইজন মানুহে কি কৰিছে যাত্ৰা আৰম্ভ কৰিছে এজন গৈছে এফালে এজন গৈছে এফালে তো এজনে কিমান গৈছে 14 কিলোমিটাৰ আৰু এজনে গৈছে কিমান 6 কিলোমিটাৰ তো আমাৰ কি কৰিব লাগে এই দুইজনত মানে ডিসটেন্স এই গুটেখিনি দূৰত্ব কিমান হ'ব আমাৰ এইখিনি উলিয়াব লাগে ইয়াৰ পৰা এইখিনি তো প্ৰথমজন এফালে গলে আৰু এজন এফালে গলে দুখিনি এই দুইফালে কি প্লাস কৰি দিলে হৈ গল এফালে 14 আৰু এফালে কিমান আছে 6 14 + 6 কৰিলে কিমান হ'ব 20 হ'ব এটোৱে কিন্তু আমি ডাইৰেক্ট 20 বুলি ক'ব নোৱাৰি ইয়াত লিখিব লাগিব এনেকৈ লিখি দিবা তোমালোকে তো তোমালোকে এটো ড্ৰয়িং যে বনাব লাগিব হেতু কথা নহয় ড্ৰয়িং নবনালেও হ'ব মই এনে জাস্ট বুজাইহে দিছো লিখিবা a man moved 6
A man moved towards east from our key position asile A position, east from position A is কিমান আছিলে 14 কিলোমিটাৰ আৰু আনজন মানুহ কি কৈছিলে এই এটা ডিস্টেন্সৰ পৰা 6 কিলোমিটাৰ গৈছিলে তো আমি লিখিম another man moved 6 kilometer from এইটো কোনটো পজিশনৰ পৰা গৈছিলে এই পজিশনৰ পৰা from position A towards west কিমান কিলোমিটাৰ গৈছিলে আমাৰ এটো west কিমান কিলোমিটাৰ গৈছিলে 6 কিলোমিটাৰ তে আমি লিখিম therefore distance between is কিমান হ'ব এটো পজিশন আছিল এই পজিশনৰ পৰা এজনে 14 কিলোমিটাৰ গল এজনে 15 কিলোমিটাৰ গল তো এইখিনি এই গোটেইখিনি দূৰত্ব আমাৰ কিমান হ'ব এইখিনি প্লাস এইখিনি কৈ দিলে আমাৰ কি হ'ব এই আনসাৰটো লাই যাব তো প্ৰথম আমি কিমান পালো 14 কিলোমিটাৰ গৈছিলে এজনে কৈছিলে কিমান 14 কিলোমিটাৰ প্লাস আনজনে কিমান গৈছিলে আমাৰ এই 6 কিলোমিটাৰ আনজন গৈছিল 6 কিলোমিটাৰ এই দুটা প্লাস কৰিলে কিমান হ'ব আমাৰ 20 কিলোমিটাৰ এটো आंसर তাৰ মানে এফালে কিমান গৈছে 14 এফালে গৈছে 6 আমি এইখিনি প্লাস কৰি কিমান পালো ইয়াৰ পৰা ইয়ালৈ কিমান পালো 20 কিলোমিটাৰ পালো 20 কিলোমিটাৰ পালো এইটো হল आंसर মই আগতে কৈছো এইটো যে আকিব লাগিব তেনেকুৱা কথা নহয় মই মানে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এটা আমি চাম 11 নম্বৰ এটা আমি 11 নম্বৰটো চাও 11 নম্বৰত কি আছে এ ম্যান হ্যাজ ডিপোজিট রোজ 35 তাৰ মানে কি কৈছে এজন মানুহৰ হাতত 35 rupees এটা জমা আছে another man has a debt of 40 তাৰ মানে আনজন মানুহৰ কি কৈছে 40 টকা ধাৰ আছে how much rich is first man compared to second man তাৰ মানে কি কৈছে এজন মানুহৰ হাতত কি আছে 35 rupees জমা আছে আৰু আনজন মানুহে কি কৈছে 40 টকা ধাৰ আছে তো আমাৰ এই প্ৰথম ব্যক্তিজন দ্বিতীয় ব্যক্তিতকৈ মানে কিমান চহকি এটো কৈছে আমাৰ তো আমি এটো কেনেকৈ কৰিম তাৰ এনেকুৱা টাইপৰে এজন মানুহৰ হাতত কিমান আছে 35 টকা জমা আছে কিন্তু আনজন মানুহে 40 টকা ধাৰ আছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকি এটো আমি লিখিব লাগিব তো আলটিমেটলি আমি চাই আছো মানে কেস আনজন মানুহ ধাৰ আছে এজন মানুহে কি আছে 35 টকা জমা আছে কোনবা এজন মানুহে কি কইলে 35 টকা জমা আছে আৰু কোনবা এজন মানুহে 40 টকা ধাৰ আছে ইনকাম তো দুইজন মানুহে কৈছে যে এজন মানুহে মানে খৰচা কৰি তাৰ হাতত
35 रुपीस আছে আৰু আনজন মানুহে কি কৈছে তাৰ যিমানখিনি আছিল সেইখিনি খৰচা কৰাৰ পিছত আৰু কি কৈছে 40 টকা ধাৰলৈ লৈছে এটোৱে ঋণ বুজাইছে আমি লিখিম এ man has কিমান আছিল 35 rupees and another man has কি আছিল 40 টকা ধাৰ আছিল কিমান আছিল 40 টকা ধাৰত আছিল তো প্ৰথম ব্যক্তিজন দ্বিতীয় ব্যক্তিতকৈ কিমান চহকী তো रुपीस বুলি লিখি দিবা পিছত হেতু লিখিব লাগিব যে এজন মানুহৰ হাতত 35 रुपीस আছে আৰু আনজন কি কৈছে 40 টকা ধাৰ আছে তো আমি লিখিম এতিকে ফাৰ্স্ট ম্যান is by প্ৰথমজনৰ হাতত কিমান আছে 35 প্লাস কিমান আছে 40 এই দুটা যোগ কৰিলে কিমান পাম আমি 75 रुपीस এটো কেনেকৈ হল সোয়া যে এজন মানুহে কি কৈছে যেটা কি কইলে দুইজন মানুহে চাকৰি কৰে মানে সে একে দৰমহা পায় একে দৰমহা পোৱাৰ পিছত কি কইলে মানে খৰচ কৰি তাৰ হাতত 35 रुपीस এটা জমা আছে আৰু ইজনে খৰচা তাৰ যিখিনি দৰমহা পাইছিলে গুটেখিনি খৰচা কৰিলে তাৰ পিছতো কি কইলে 40 টকাটো ধাৰ হৈ গল তান প্ৰথমজনৰ হাতত কি 35 रुपीस আছে তাৰ হাতত যদি 1 টকা নাই তেতিয়া কি হ'ব প্ৰথম ব্যক্তিজন দ্বিতীয় ব্যক্তিতকৈ কি হ'ব 35 रुपीस চহকী হ'ব কিন্তু হি কি কইলে আৰু 40 টকা ধাৰ ললে মানে 40 টকা ধাৰ ললে তাৰ মানে কি হল ই 35 रुपीस তো অলৰেডি আছে তাৰ পিছত আৰু 40 টকা ধাৰ ললে হেখিনি কইলে কিমান হয় আমাৰ 75 তো ইটো আছিল 11 নম্বৰৰ এনসার